হে গাইজ, তো আজি হ'ল আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। তো মই আজি গৈ আছোঁ অসম চাহ মজদুৰ সংঘলৈ গৈ আছোঁ আৰু তাতে এখন মিটিং আয়োজন কৰিছে। তো তাতে মাতিছে, আজি তালৈকে গৈ আছোঁ আৰু সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব। আৰু যদিহে আপুনি নতুনকৈ আহিছে মোৰ চেনেলত, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। চ' গাইজ, এতিয়া বলক গৈ আছোঁ আৰু এতিয়া প্ৰথমে মই টুকলাত গৈ অকণমান টুকলাইখন এক্সপ্ল'ৰ কৰিম, যিহেতু আজি চাহ দিৱস ইণ্টাৰনেশ্যনেল টি ডে'। চ' অকণমান টুকলাইখন এক্সপ্ল'ৰ কৰি আৰু মই আগলৈ গৈ থাকিম। দেখিবলৈ পাইছে ইণ্টাৰনেশ্যনেল টি ডে', এইখন হ'ল টুকলাই। A few moments later. ধনীৰ কাৰণে কাষ্ট চাৰ্টিফিকেট নিখুঁত হোৱাৰ কাৰণে বহু দিনৰ পৰা এটা আন্দোলনে ক'ব লাগিব। এই আন্দোলন চলি আছিলে আৰু যিসকল জ্ঞাত অজ্ঞাত সমাজকৰ্মী বা আমাৰ ইয়াৰ পিছত আমাৰ যোৰহাট মহকুমাৰ কাৰ্যালয় সম্পাদক আছিলে আমাৰ প্ৰকাশ পুলিচ, মই তেখেতকো চিনাকি কৰিছোঁ। চিনাকি হ'ল যিটো আমি চিনাক্তকৰণৰ পত্ৰ দিওঁ, ৰিকমেণ্ডেশ্যন লেটাৰ দিওঁ, তাত চাহ জনগোষ্ঠী বা আদিবাসী হিচাপে নিদিওঁ। আমি এটা জাতি আৰু সেই জাতিৰ উপজাতি ওপৰত ভিত্তি কৰি দিওঁ। গতিকে আমি খুবেই দৰকাৰ যে এটা আবেদনকাৰী তেওঁ কোনটো আমাৰ চাহ জনগোষ্ঠীৰ 108টা জাতিৰ ভিতৰত কোনটো জাতিক প্ৰতিনিধিত্ব কৰে। আৰু আমাৰ আপোনালোকে জানে যে আমাৰ চাহ জনগোষ্ঠীৰ যিবিলাক জাতি আছে, কুৰ্মী, বৰ, টাউনত বা আমাৰ গোৱালা, তাঁতী, মিৰ্ঘা, এইবিলাকৰ চবৰে নিজা নিজা উপজাতি উপপুত্ৰ আছে, যিবিলাক পুত্ৰ তেওঁলোকে কিছুমান ব্যক্তিয়ে লিখে আৰু লিখি আহি আছে। গতিকে এতিয়া সেই পুত্ৰবিলাক লিখি দিলে কোনটো সমাজৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰে, সেইটো ক্ষেত্ৰত আমাৰ অলপ বিমোধ পৰি যায়। গতিকে আপোনালোকৰ সমাজবিলাকে কেন্দ্ৰীয় ভিত্তিত নিজ নিজ সমাজে বহুদিনৰ পৰাই আমাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাই এইবিলাক সংগ্ৰহ কৰি আছে আৰু মই জানিব পৰা মতে সম্পূৰ্ণভাৱে নিজৰ নিজৰ কেন্দ্ৰীয় সমিতিবিলাকে একোখন নিজৰ জাতিৰ উত্তৰাৱলীৰ তালিকা জাতীয় মহাসভাত দাখিল কৰি গৈছে। তো আমি আজিৰ চিঠিটো কৈছিলোঁ যে যিসকল জিলা সমিতিয়ে তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ পৰা সংগ্ৰহ কৰি থৈছে, সেই তালিকাবিলাক আমাৰ জিলা সমিতিক আজিৰ সভাত দাখিল কৰিলে আমাৰ সুবিধা হ'লহেঁতেন। আৰু আমি এইটো আহ্বান জনাম যে আমাৰ যিবিলাক সমাজে কেন্দ্ৰীয় সমিতিয়ে জাতীয় মহাসভাত দাখিল কৰা দেৱন্তা জাতিৰ মানুহ আজি যোৰহাটত জাতীয় সন্মিলনত অন্তৰ্ভুক্ত হৈছে। চাহ জনগোষ্ঠী প্ৰায় 100 জাতীয় সভাত 100তকৈ বেছি জাতি অন্তৰ্ভুক্ত হৈছে। 108 বেছি আছে নেকি? এতিয়া জাতীয় সন্মিলনীৰ কাম ফটকে এটা কথা ক'লে যে অকল কি কয় চাৰ্টিফিকেট দিয়াতে আবদ্ধ থাকিলে নহয়। ফাৰ্ষ্ট কাম হৈছে চাৰ্টিফিকেট দিয়া। চাৰ্টিফিকেট দিয়া চাৰ্টিফিকেটটো আইডেণ্টিফাই কৰে। আৰু সবচে ৰিস্কি কাম, সবচে ডাঙৰ আজিকালি ৰিস্কি কাম চাৰ্টিফিকেট আইডেণ্টিফাই কৰে। ইয়াত ঝামেলা আছে, মই প্ৰবীণ আছে, আমি কথা পাতিছোঁ কেতিয়াবা অৰুণ গাঁৱৰ লগতো বহুত কথা হৈছে, পৃথিৱী মাটি ডাঙৰৰ লগত কথা হৈছে।
গভৰ্ণমেণ্টে 3% ৰিজাৰ্ভেশ্যন দিয়া চাহ বাগিচা মানুহক দিব চাহ প্ৰাক্তন চাহ আদিবাসী দিন 3%। তো ৰেছপনচিবিলিটিটো বাঢ়িলে মেডিকেল কলেজত চিট পাব লাগিব ইঞ্জিনিয়াৰিং কলেজত চিট পাব লাগিব গতিকে ৰেছপনচিবিলিটিটো বাঢ়িলে এতিয়া ইয়াততো মেক্সিমাম মানুহ কিজানি সচেতন মানুহ 100% সচেতন মানুহ আছে আজি দেশত কোনো বেলেগ হাত জনা মানুহ নাই সবৰে ৰেছপনচিবিলিটি আছে আপোনালোকে নিজে গন্তি কৰক মেট্ৰিক পাছ ল'ৰা ছোৱালী কিমান আপোনালোকে লগ পাব থাৰ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন ভেৰিফাই কৰি আনিব দিয়ক আমি বেলেগৰ কাৰণে যুদ্ধ কৰিবৰ কাৰণে নহয় যাতে বিশুদ্ধভাৱে মানুহকেইটাই চাৰ্টিফিকেটটো পায় বেনিফিটটো পাব পাৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰিব এই চিন্তা চৰ্চা যদি নকৰা এটা যদি প্ৰয়োগ নকৰে তেতিয়াৰ ওপৰত খালি চাৰ্টিফিকেট ইছ্যু কৰি দিলে এক যে কেছেই থাকিব আৰু সদায় তাৰ ঝামেলাটো লৈ থাকিব কালি মানে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আছিলে আৰু চাহ মজদুৰ সংঘত মানে এটা সভা অনুষ্ঠান আয়োজিত কৰিছিলে আৰু মানে তাতে গৈ মানে কালি বহুত ভাল ভাল কিছুমান কথা শুনিব পালোঁ আৰু মানে ভাল লাগিলে অনুষ্ঠানটো তো আমাৰ ভাবিলোঁ যে অকণমান মানে যিখিনি মানে পাব্লিক আছে অকণমান মানে চমুকে মানে বুজাই দিব আমাৰ দাদাই তো সেইখিনিকে আৰু নমস্কাৰ মই সঞ্জয় কৃষ্ণ তাঁতী চাহ জনজাতি জাতীয় সন্মিলনী যোৰহাট জিলা সমিতিৰ সম্পাদক মোৰ লগত আছে আমাৰ জাতীয় সন্মিলনী বিষয়ববীয়া আমাৰ লক্ষীৰাম তাঁতী ডাঙৰীয়া যোৱাকালি আমি এটা বিশেষ পদক্ষেপ লৈছিলোঁ চাহ জনজাতি জাতীয় সন্মিলনী যোৰহাট জিলা সমিতিৰ উদ্যোগত এখন যোৰহাট জিলা জাতীয় সন্মিলনীয়ে যোৰহাটৰ যিমানবিলাক চাহ জনগোষ্ঠীৰ সামাজিক সংগঠন আছে প্ৰায় 53টা সংগঠন আৰু 53টা সংগঠনৰ জিলাৰ মুৰব্বীসকলক মাতি আমি যোৱাকালি চাহ জনজাতি জাতীয় সন্মিলনীয়ে যি জাতিগত প্ৰমাণপত্ৰ পাবৰ কাৰণে চিনাক্তকৰণ পত্ৰৰ দি থকাৰ ব্যৱস্থা কৰিছে যোৱা 16 মাহে এই গোটেই কামখিনি স্বচ্ছ আৰু নিকাভাৱে কৰিবৰ কাৰণে যোৱাকালি আমাৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সমাজৰ প্ৰতিনিধিবৰ্গক মাতি আমি বিভিন্ন বিষয় আলোচনা কৰিছোঁ আৰু উক্ত আলোচনাত আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া জাতীয় মহাসভা যোৰহাট জিলা সমিতিৰ ঠাকুৰলাল বাগতি ডাঙৰীয়া প্ৰাক্তন আচ্ছা কৰ্মী বৰ্তমান যুৱ সমাজ কৰ্মী প্ৰবীণ কৰ্মী ডাঙৰীয়া মোহন ৰাও ডাঙৰীয়াকে প্ৰমুখ কৰি তিতাবৰ মহকুমাৰ দিনেশ গঞ্জু আমাৰ যোৰহাট মহকুমাৰ লক্ষীচৰণ তাঁতী ডাঙৰীয়া আৰু আমাৰ বিভিন্ন বিষয়ববীয়াসকলে আমি সকলোৱে এটা কথা উপলব্ধি কৰিছিলোঁ যে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ যেতিয়া আমি লাভ কৰিবৰ কাৰণে আগবাঢ়িম তেতিয়া এই গোটেই প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু গোটেই প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰিবৰ কাৰণে আমি যোৰহাটৰ প্ৰায় 53টা সংগঠনৰ সামাজিক সংগঠনৰ চাহ জনগোষ্ঠীৰ যিসকলে থাকে বা বসবাস কৰে বিভিন্ন সম্প্ৰদায়ৰ মানুহখিনিক মাতি আমি তেওঁলোকৰ মুৰব্বীবিলাকক কালি আলোচনা কৰিছিলোঁ আলোচনা কৰাৰ পিছত আমি আমাৰ যোৰহাট জিলাৰ প্ৰায় 81খন পঞ্চায়তৰ ভিতৰত আমি 50খন পঞ্চায়ত আমাৰ চাহ জনগোষ্ঠী অধিকৃত অঞ্চল আছে পঞ্চায়ত আছে আৰু এই 50খন পঞ্চায়তত আমি একোজনকৈ আমাৰ পঞ্চায়তৰ সমন্বয়ক হিচাপে আমি যোৱাকালি নিযুক্তি দিছোঁ আৰু এই পঞ্চায়তৰ সমন্বয়কবিলাকে পঞ্চায়ত ভিত্তিত একোখনকৈ কমিটি গঠন কৰিব আৰু ভৱিষ্যত দিনবিলাকত স্বচ্ছ আৰু নিকাভাৱে আৰু খুব সুন্দৰকৈ যাতে সকলো মানুহবিলাকক আমি জাতিগত প্ৰমাণপত্ৰ লাভ কৰিবৰ কাৰণে এক চিনাক্তকৰণ পত্ৰটো আমি দিব পাৰোঁ আৰু সকলো মানুহক যাতে দিব পাৰোঁ তাৰ কাম ত্বৰান্বিত কৰিবৰ কাৰণে সুন্দৰভাৱে কৰিবৰ কাৰণে স্বচ্ছভাৱে কৰিবৰ কাৰণে নিৰ্মলভাৱে কৰিবৰ কাৰণে আমি যোৰহাট জিলা চাহ জনজাতি জাতীয় সন্মিলনী এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে প্ৰথমবাৰৰ বাবে যোৰহাট জিলাত এনেধৰণৰ এটা পদক্ষেপে আহি থকা দিনবিলাকত চাহ জনগোষ্ঠীৰ ৰাইজক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু ভৱিষ্যত দিনবিলাকত যথেষ্ট পৰিকল্পনা আছে আৰু এই পৰিকল্পনাসমূহ লৈ আমি চাহ জনজাতি জাতীয় সন্মিলনীয়ে জিলাখনৰ চাহ জনগোষ্ঠীৰ বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি থকা সকলোবিলাক সামাজিক সংগঠনৰ লগত কথা বতৰা পাতি আলোচনা কৰি সহযোগিতামূলকভাৱে আমি চাহ জনগোষ্ঠীৰ এই জাতিগত প্ৰমাণপত্ৰৰ বিষয়টো সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাম।